নাম দিম কিন্তু মেইন ফ'কাছটো হৈছে ইঞ্জিনিয়াৰিং ভাল এখন মানে প্ৰতিষ্ঠানত এখন এডমিশ্যন লোৱা IIT NIT মোৰ বহুত ভাল লাগিছে চবে মানে ভালদৰে পঢ়িলে স্থান লাভ কৰিব পাৰিব নিজৰ মনতে মানে ভাবি ল'ব লাগিব যে এইটো আমি পাব লাগিব তেতিয়া মানে সেইটো মতে কষ্ট কৰিলে যিয়ে নহওক কিন্তু মানে নিজৰ কষ্টটো কৰিবই লাগিব কষ্ট কৰিলে মানে ফল পাবই শিক্ষাগুৰুসকলৰ আটাইতকৈ বেছি মানে মোৰ যদি মোৰ পৰা অনুপ্ৰেৰণা শিক্ষাগুৰুসকলে তেওঁলোকে যাতে কৈছিলে মানে ভাল ৰিজাল্ট এটা কৰিব লাগিব কিন্তু যে আটাইতকৈ ভাল হ'ব লাগিব নিজৰ বেষ্টটো দে যি হয় পাছত দেখা যাব কিন্তু বেষ্টটো দিব লাগিব হয় তেওঁলোকেও মোক কৈছিলে হ'ব তুমিতো কৈছিলে যে মানে তুমি ভাল ৰিজাল্ট এটা কৰিব লাগিব তোমাৰ ওপৰত আমাৰ বহুত আশা আছে আমি চবেই একেলগে আমি ইটোৱে সিটো বুজাইছিলোঁ কোনোবাই বুজি নাপালে ইটোৱে মই বুজাইছিলোঁ বা মই বুজি নাপালে বেলেগে বুজাইছিলে তেনেকৈ বহুত ভাল লাগিছে 95, 96 এটা পাৰ্চেণ্টেজ এক্সপেক্ট কৰিছিলোঁ কিন্তু ফাৰ্ষ্ট ৰেংক পাম বুলি এক্সপেক্ট কৰা নাছিলোঁ আজি বহুত ভাল লাগিছে ভৱিষ্যতে মই ভাবিছোঁ ইঞ্জিনিয়াৰিঙৰ এণ্ট্ৰেঞ্চ এক্সাম দিম ভাল এখন NIT বা IITত চিট মানে পঢ়াৰ ইচ্ছা আছে এতিয়া তুমি নৱম শ্ৰেণীৰ পৰা প্ৰজ্ঞা একাডেমীলৈ আহিছিলা ইয়াৰ প্ৰথম তুমি শিক্ষা ক'ত আৰম্ভ কৰিছিলা মোৰ জোনাৰী সংঘ বিদ্যালয়ৰ পৰা প্ৰথম আৰম্ভ কৰিছিলোঁ তেওঁলোকেও বহুত মোৰ পৰা ভেটিটো গঢ়ি দিয়াত অনুপ্ৰেৰণা আছে তেওঁলোকে মোক বহুত সহায় কৰিছিলে যদি আগৰ ভেটিটো গঢ়ি দিয়া হয়তো ইমান কৰিব নোৱাৰিলোহেঁতেন মোৰ 10টা বজাত ফোন কৰিছে মোৰ বা এগৰাকীয়ে বোলে তাৰ নামটো টিভিত দেখিছোঁ ফাৰ্ষ্ট ৰেংকত মোৰ প্ৰথমতে বিশ্বাস হোৱা নাছিলে টিভি খুলি চালোঁ হয় মোৰ বহুত প্ৰথমতে বিশ্বাস হোৱা নাছিলে মই মানে 95, 96 এক্সপেক্ট কৰিছিলোঁ কিন্তু ফাৰ্ষ্ট ৰেংক পাম বুলি মানে এক্সপেক্ট কৰা নাছিলোঁ কাৰণ এবাৰ পেপাৰ অলপ টান আহিছিলে তথাপি ভাল হৈছিলে পৰীক্ষাটো কিন্তু এক্সপেক্ট মানে ফাৰ্ষ্ট ৰেংক বুলি ভবা নাছিলোঁ বহুত ভাল লাগিছে এতিয়া হয় ছাৰ বাইদেউসকলেতো বহুত মানে মোৰ ওপৰত অৰিহণা যোগাইছিলে কিবা ডাউট থাকিলে তেওঁলোকে ক্লিয়াৰ কৰি দিছিলে স্কুললৈও আহিছিলোঁ সুধিবলৈ মানে কিবা যদি বুজি নোপোৱা থাকে এক্সট্ৰা ক্লাছো কৰি দিছিলে এনেকৈ মানে বহুত অৰিহণা যোগায় পঢ়াৰ বাহিৰে আৰু কাৰাটে তবলা শিকিছিলোঁ মই হয় মই ক্লাছ 4 পৰা শিকিছোঁ হয় এতিয়া মই ব্ৰাউন বেল্ট হয় আৰু তবলা শিকিছোঁ মোৰ 12-13 ঘণ্টা পঢ়িছিলোঁ মানে একেৰাহে পঢ়ি থকা নাছিলোঁ 1-1.5 ঘণ্টা পঢ়িছিলোঁ তাৰপিছত মানে 10 মিনিটমান কিবা গান এটা কৰিছিলোঁ হয় তবলা বজাইছিলোঁ তেনেকৈ পঢ়িছিলোঁ বহুত ভাল লাগিছে সকলোৱে যোৰহাটবাসীলৈ বহুত অভিনন্দনো থাকিলে মোৰ ফালৰ পৰা কাৰণ তেওঁলোকেও বহুত আমাৰ অৰিহণা আছে কাৰণ এখন নিজৰ জেগাৰ কাৰণে নাম এটা কৰিলে নিজৰে বহুত ভাল লাগে বহুত ভাল লাগিছে আজি মানে আগলৈও কৰি যাম এই কষ্টটোৱে এইবাৰ কষ্ট কৰিছিলোঁ কিন্তু ষ্টেণ্ড কৰিম বুলি পঢ়া নাছিলোঁ মানে পঢ়িছিলোঁ ভাল ৰিজাল্ট এটা কৰিব লাগিব কিন্তু ফাৰ্ষ্ট ৰেংক পাম বুলি মানে ষ্টেণ্ড কৰিবই লাগিব বুলি পঢ়া নাছিলোঁ নিজৰ বেষ্টটো দিবলৈ চাইছিলোঁ তুমি কাৰাটে কথা ক'লা তুমি ৰাষ্ট্ৰীয় পৰ্যায়তো নাই ৰাষ্ট্ৰীয় পৰ্যায়ত মই কাৰাটেটো অকল এক্সাৰচাইজৰ কাৰণে শিকিছিলোঁ প্ৰতিযোগিতা নহয় হয় বহুত ভাল লাগিছে ভাবিছিলোঁ বাৰু কিন্তু ইমান ওপৰত যাম বুলি ভবা নাছিলোঁ তো বহুত ভাল লাগিছে শ্বকিঙো হয় কিন্তু ভাল লাগিছে কেনেকৈ পঢ়িছিলে কিমান সময়কে পঢ়িছিলে মই পঢ়িছিলোঁ সময় বুলি কথা নাই মই যেতিয়া মোৰ মনটো যায় মই তেতিয়া পঢ়োঁ কাৰণ মন নগ'লে পঢ়িলেতো একো নহ'ব সেইকাৰণে মই পঢ়িছিলোঁ সময় পাই হবি মই তেনেকৈ হবি নাই কিন্তু মই আৰ্ট কৰোঁ অকল মই ডক্তৰ হ'ব বিচাৰোঁ মানে মই কম পইচাত সকলোকে ট্ৰিটমেণ্ট অনুভৱ কৰিছোঁ যিহেতু বৰ্তমান 10টা স্থানৰ পৰিৱৰ্তে 5টা স্থানে বাছনি কৰা হৈছে আৰু এই 5টা স্থানৰ ভিতৰত আহিবলৈ পাই মই যথেষ্ট আনন্দিত অনুভৱ কৰিছোঁ আৰু যি মই ভাৱ প্ৰকাশ কৰি মই কেতিয়াও বুজাব নোৱাৰোঁ এই কৃতিত্ব কাক দিবা প্ৰথম এই কৃতিত্ব মই মোৰ বিদ্যালয়ৰ শিক্ষাগুৰুসকল আৰু পিতৃ মাতৃ এই দুয়োলৈ সমানে আগবঢ়াম আৰু মোৰ ওচৰ চুবুৰীয়া যিসকল লোক আছে তেওঁলোকেও মোক অতি আগৰে পৰাই মোক অতি উৎসাহ যোগাই আছিল আনকি 10ম শ্ৰেণী পোৱাৰ আগৰে পৰাই উৎসাহ যোগাই আছিল যে তুমি এটা ভাল ৰিজাল্ট কৰিব লাগিব আৰু এইখিনি কথাই মোক যথেষ্ট অনুপ্ৰেৰণা যোগাইছিল আৰু তেওঁলোকৰ কথাখিনিকে সাৰোগত কৰি মই অধ্যয়ন কৰি গৈছিলোঁ আৰু এটা কথা ক'ব বিচাৰোঁ যে যদি ঘৰত ভালদৰে পঢ়া যায় বা স্কুলতে যদি বুজোৱাখিনি ক্লিয়াৰ কৰি যোৱা যায় তেন্তে ঘৰত হয়তো ঘৰুৱা শিক্ষক লোৱাৰ কোনো প্ৰয়োজনীয়তা নাহে আৰু আমাৰ আইলেণ্ড একাডেমীত কি হয় সাধাৰণতে সাধাৰণ ধৰণে বুজোৱাৰ পৰিৱৰ্তে একেবাৰে কনচেপচুৱেল ক্লেৰিটি দিবলৈ চেষ্টা কৰা হয় আৰু মই তাৰ সম্পূৰ্ণ লাভ উঠাবলৈ চেষ্টা কৰিছিলোঁ তেওঁলোকে যি মানে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে যিখিনি বুজাইছিলে সেইখিনি ঘৰত এবাৰ পঢ়ি চাইছিলোঁ ঘৰত পঢ়ি যদি দুই এটা বুজি নোপোৱাকৈ আছিলোঁ সেইখিনি পুনৰ পিছদিনাহি একেখিনি সুধিছিলোঁ যে মই এইটো বুজি পোৱা নাই আৰু তেতিয়া শিক্ষাগুৰুসকলেও যিমানবাৰ বুজি নাপাওঁ সিমানবাৰ শিকাইছিল বুজোৱাত কোনো ক্ৰুটি কৰা নাছিল ভৱিষ্যতে মই বৰ্তমান হায়াৰ ছেকেণ্ডেৰী সমান্তৰালভাৱে JEE পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই যাম আৰু আচলতে মই চৰকাৰী চাকৰি কৰাৰ পৰিৱৰ্তে ছফ্টৱেৰ ইঞ্জিনিয়াৰিঙৰ দিশত এজন নিজকে উদ্যোগী হিচাপে গঢ়ি তুলিবলৈ আশা কৰিছোঁ পঢ়াৰ বাদেও আৰু কি কৰি ভাল পোৱা পঢ়াৰ বাদেও মই
গীটাৰ বজাওঁ, কেতিয়াবা তাবলা বজাওঁ, আৰু বিশেষকৈ মই কম্পিউটাৰ বা তেনেকুৱাত বেছিকৈ সময় কটাওঁ। নতুন শিক্ষানীতিয়ে যিখিনি পৰিৱৰ্তন আনিব সেইখিনি আদৰণীয়, কিন্তু বৰ্তমান যিখিনি শিক্ষা ব্যৱস্থাত যিখিনি দেখা গৈছে সেয়া সম্পূৰ্ণ নম্বৰ কেন্দ্ৰিক। ছাত্ৰ ছাত্ৰীয়ে প্ৰকৃত জ্ঞান কিমান লাভ কৰিব পাৰিছে সেই বিষয়ে আচলতে গুৰুত্ব দিয়া নহয়। কিন্তু এই ব্যৱস্থাটোক আঁতৰাই নতুন শিক্ষানীতিয়ে যদি এইটো কৰে যে ছাত্ৰ ছাত্ৰীয়ে ব্যৱহাৰিক জীৱনত যিখিনি জ্ঞান লাভ কৰিব পাৰে সেইখিনি দিয়া যাওক, ছাত্ৰ ছাত্ৰীক সৎ মূল্যবোধৰ গৰাকী হিচাপে গঢ়ি তোলা যাওক, তেনেকুৱা এটা শিক্ষা ব্যৱস্থাহে মই বিচাৰোঁ। এই সফলতাত মই সম্পূৰ্ণৰূপে মোৰ বিদ্যালয়ৰ শিক্ষাগুৰুসকল আৰু লগতে মোৰ পিতৃ মাতৃ তথা ওচৰ চুবুৰীয়া সকলোকে কৃতিত্ব দিবলৈ বিচাৰিম। আৰু এই ক্ষেত্ৰত তেওঁলোকৰ পৰা যিখিনি অনুপ্ৰেৰণা পাইছোঁ সেয়াহে আচলতে মূল কথা। মই নিজাকৈ মোৰ নিজৰ বেষ্ট দিবলৈ ট্ৰাই কৰিছিলোঁ যদিও তেওঁলোকৰ পৰা যিখিনি অনুপ্ৰেৰণা পাইছিলোঁ তাৰ ওপৰত ভিত্তি কৰিহে মই এনেকুৱা এটা সফলতা লাভ কৰিছোঁ। ছ'চিয়েল মিডিয়াৰ লগত বিশেষ সম্পৰ্ক নাছিল, ইউটিউব চাইছিলোঁ আৰু হোৱাটছএপত হোৱাটছএপ অলপ চলাওঁ। ইউটিউবত বিশেষকৈ মই পাঠ্যক্ৰমৰ লগত ৰিলেটেড বস্তুৱে চাইছিলোঁ। ছ'চিয়েল মিডিয়াৰ পৰা প্ৰায়খিনি সময় আঁতৰত আছিলোঁ। আচলতে নিৰ্দিষ্ট কোনো ঘণ্টা নাছিলে, যিটো যদি কিবা এটা বুজি পোৱা নাছিলোঁ সেইটো বুজি নোপোৱালৈকে উঠি অহা নাছিলোঁ। আৰু